507 এছাইনমেণ্ট নম্বৰ 1 প্ৰশ্নবোৰ হৈছে 1 নম্বৰ শিক্ষা আৰু সামাজিকৰণৰ মাজত অন্তঃসম্পৰ্ক কেনে ধৰণৰ ব্যাখ্যা কৰক শিক্ষাৰ্থীৰ জীৱন কৌশল বিকাশ কৰাৰ ক্ষেত্ৰত সমাজে কেনে ধৰণৰ প্ৰভাৱ পেলায় আলোচনা কৰক আৰু 1 নম্বৰ প্ৰশ্নটিৰ লগতে ইয়াৰ নাইবা প্ৰশ্নটি হৈছে শিক্ষা প্ৰণালীক প্ৰভাৱিত কৰাৰ সামাজিক সাংস্কৃতিক উপকৰণ তথা শিক্ষাৰ্থীৰ সাংস্কৃতিক বিকাশত সমাজৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰক এটো আছিল 1 নম্বৰ প্ৰশ্ন এছাইনমেণ্ট নম্বৰ 1 এছাইনমেণ্ট নম্বৰ 1 2 নম্বৰ প্ৰশ্নটি হৈছে বিদ্যালয়ৰ শিক্ষাত জনসমাজক অন্তৰ্ভুক্তি কৰাৰ আৱশ্যকতাৰ বিষয়ে বৰ্ণনা কৰক বিদ্যালয়ৰ শিক্ষা উন্নতিৰ ক্ষেত্ৰত জনসমাজক কেনেকৈ জড়িত কৰিব পাৰি আলোচনা কৰক আৰু ইয়াৰ নাইবা প্ৰশ্নটি হৈছে বিদ্যালয়ৰ শিক্ষাৰ কোন কোন ক্ষেত্ৰত জনসমাজক জড়িত কৰিব পাৰি শিক্ষা অধিকাৰ আইনৰ 2009 ই বিদ্যালয়ৰ শিক্ষাত সমাজক জড়িত কৰাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিছে লিখক তো এই আছিল এছাইনমেণ্ট নম্বৰ 1 ৰ 1 আৰু 2 ৰ প্ৰশ্নটো আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰে ইয়াৰ পাছত আহিছে এছাইনমেণ্ট নম্বৰ 2 কোৰ্স 507 ৰ এছাইনমেণ্ট নম্বৰ 2 ইয়াৰ প্ৰথম প্ৰশ্নটি হৈছে শিক্ষাৰ অধিকাৰ আইন মই অলপ জুম কৰি দেখাইছো শিক্ষাৰ অধিকাৰ আইন 2009 ৰ উদ্দেশ্যসমূহ কি এই আইনৰ অধীনত এজন শিক্ষকৰ বহুমুখী ভূমিকা সম্পৰ্কে আলোচনা কৰক আৰু 1 নম্বৰ প্ৰশ্নৰ নাইবা প্ৰশ্নটি হৈছে নেতৃত্ব কি এজন শিক্ষকৰ বাবে ই গুৰুত্বপূৰ্ণ কিয় নেতৃত্বৰ শৈলীসমূহ কি শিক্ষাৰ্থীৰ উপযুক্ত বিকাশৰ ক্ষেত্ৰত কেনে ধৰণৰ শৈলী গ্ৰহণ কৰিব পাৰি আলোচনা কৰক এটো আছিল এছাইনমেণ্ট নম্বৰ 2 ৰ 1 নম্বৰ প্ৰশ্নটি আৰু 2 নম্বৰটো হৈছে বিভিন্ন সংস্থা চৰকাৰী হওক বা বেচৰকাৰী হওক ভূমিকা সম্পৰ্কে আলোচনা কৰক বিদ্যালয়ৰ বিকাশৰ ক্ষেত্ৰত শিক্ষক হিচাপে সংস্থাসমূহৰ সৈতে কেনে ধৰণৰ আন্তঃক্ৰিয়া কৰিব উদাহৰণৰ সৈতে বুজাই লিখক এটো আছিল 2 নম্বৰ প্ৰশ্ন এছাইনমেণ্ট নম্বৰ 2 আৰু ইয়াৰ নাইবা প্ৰশ্নটি হৈছে সমাজ সংহতি কি এখন বিদ্যালয়ত ই কিয় গুৰুত্বপূৰ্ণ এজন শিক্ষক হিচাপে এজন প্ৰভাৱশালী সমাজ সঞ্চালক হ'বলৈ কি গুণ আৰু কৌশল প্ৰয়োজন হ'ব আলোচনা কৰক এটো হ'ল এছাইনমেণ্ট নম্বৰ 2 ৰ 2 নম্বৰ প্ৰশ্ন আৰু মুঠ প্ৰশ্ন হ'ল 4 নম্বৰ প্ৰশ্ন হৈছে 507 ৰ ইয়াৰ পাছত আহিছো এছাইনমেণ্ট নম্বৰ 3 আপোনালোকে এছাইনমেণ্ট নম্বৰ 2 ৰ স্ক্ৰিনশ্বটটো লৈ ল'ব এটা 503 এছাইনমেণ্ট কোৰ্স 507 ৰ এছাইনমেণ্ট নম্বৰ 3 আপোনালোকৰ এটাই প্ৰশ্ন থাকিব আৰু সেই প্ৰশ্নটিৰ বাবে নাইবা প্ৰশ্ন এটিও থাকিব আহকচোন চাও কি হয় এই প্ৰশ্নটি হৈছে 5 নম্বৰ প্ৰশ্ন বিদ্যালয়ৰ পৰিচালনা কৰিবলৈ কেনে ধৰণৰ সম্পদৰ আৱশ্যক আপোনাৰ বিদ্যালয়ত মানৱ সম্পদ পৰিচালনাৰ ক্ষেত্ৰত তিনিটা ব্যৱহাৰিক ধাৰণা লিখক আৰু এই ধাৰণাসমূহ বাস্তৱায়িত কৰিবলৈ এটা পৰিকল্পনা যুগুত কৰক আৰু ইয়াৰ নাইবা প্ৰশ্নটি হৈছে বিদ্যালয়ৰ সম্পদ পৰিচালনাৰ ভিত্তিত এখন কেছ ষ্টাডি প্ৰস্তুত কৰি সফলতা আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰক সমাজক বিদ্যালয়ৰ সম্পদ পৰিচালনা কৰাৰ ক্ষেত্ৰত কেনেকৈ জড়িত কৰিব পাৰি পাঁচটা উপায় আলোচনা কৰক তো এই আছিল এছাইনমেণ্ট 3 ৰ প্ৰশ্নবোৰ তো ইয়াতে আপোনালোকে এই এছাইনমেণ্ট 3 কোৰ্স 507 এছাইনমেণ্ট 3 এটা স্ক্ৰিনশ্বট লৈ ল'ব আৰু এই আছিল কোৰ্স 507 ৰ 5টা প্ৰশ্ন যিবোৰ আপোনালোকে উত্তৰবোৰ লিখিব লাগিব বন্ধুসকল আজি ভিডিঅ'টো ইমানটা সমাপ্তি হ'ল ধন্যবাদ